So friends, ইয়াৰ বাবে আপোনালোকে যাব লাগিব প্লে ষ্টৰত গৈ আপোনালোকে simply টাইপ কৰিব ভিডিও ইৰেজাৰ watermark remover from video বন্ধু-বান্ধৱীসকল এটা কথা মন কৰিব পাৱাৰ ডাইৰেক্টৰ কাইনমাষ্টাৰ বাহিৰেও আপোনালোকে টিকটক ভিডিও নিজৰ ফটো যদি watermark থাকে হিয়াত আপোনালোকে watermark remove কৰিব পাৰিব সকলো ধৰণৰ ভিডিও এডিটিং এপত এইটো প্ৰযোজ্য বন্ধু-বান্ধৱীসকল আপোনালোকে এপটো ইনষ্টল কৰি ল'ব এপটো ইনষ্টল কৰাৰ পিছত ওপেন কৰিব Open কৰাৰ পিছত চাৰিটা অপচন দেখিব আৰু remove watermark from video সেই অপচনটো ক্লিক কৰিব সেই অপচনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো ভিডিও আপোনালোকে watermark remove কৰিব বিচাৰিছে সেই ভিডিওটো আপুনি সিলেক্ট কৰি ল'ব বন্ধুসকল মই আপোনালোকক উদাহৰণস্বৰূপে দেখাই আছো স্ক্ৰিনত মন কৰক অতি সহজে আপোনালোকে কথাখিনি বুজিব পাৰিব ইয়াৰ বাবে মই প্ৰথম এটা লোগো লৈছো মই প্ৰথম এই ইন্ট্ৰো লোগোটো মই উঠাব বিচাৰিছো যেটো watermark আৰু যেটো ক্ৰপ অপচন আপুনি ক্লিক কৰিব ক্ৰপ অপচনটো যেটো আপোনাৰ লোগো বা watermark সেইটো আপুনি তালৈ নিব তাত ক্ৰপ কৰাৰ পিছত আপোনালোকে যেটো ডান অপচন দেখিছে সেই ডান অপচনটো ক্লিক কৰি দিব ডান অপচনটো যেতিয়া 1 ৰ পৰা 100 কমপ্লিট হ'ব আপোনাক দুটা অপচন দেখাব এটা এডিট আৰু সেভ আপোনালোকে সেভ অপচনটো ক্লিক কৰিব আপোনালোকে দেখিবলৈ পাইছে watermark ৰিমুভ হৈ গ'ল মই আপোনালোকক গ্যালাৰি দেখাই আছো আৰু মন কৰিব বন্ধু-বান্ধৱীসকল দেখিবলৈ পাব অলপ সময় পিছত আপোনালোকে দেখিবলৈ পাইছে যেটো ইন্ট্ৰো আছিল ইন্ট্ৰোৰ পৰা watermark ৰিমুভ হৈ গুচি গৈছে দেখিবলৈ পাইছে watermark ৰিমুভ হৈ গ'ল ইয়াৰ পিছতে মই আপোনালোকক দেখাম কেনেদৰে আপোনালোকে পাৱাৰ ডাইৰেক্টৰ যেটো ভিডিও এডিটিং এপ আছে সেই এপটোত আপোনালোকে watermark ৰিমুভ কৰিব পাৰে ইয়াতো আপোনালোকৰ সেই একেটা প্ৰসেসে আপোনালোকে কৰিব লাগিব और যেটো ভিডিও আছিল সেই ভিডিও দেখিবলৈ পাইছে পাৱাৰ ডাইৰেক্টৰ অপচনটো আছে আৰু মই সিম্পলি ক্ৰপ অপচনটো পাৱাৰ ডাইৰেক্টৰত ক্লিক কৰিম ক্লিক কৰাৰ পিছত কপি কৰি লম আৰু ডান অপচনত ক্লিক কৰিম ইয়াৰ পিছত 1 ৰ পৰা 100 হোৱাত আপুনি ৰখিব লাগিব দেখিবলৈ পাইছে 46 40 50 আৰু 100 হ'বলৈ মই ওয়েট কৰিম আৰু ইয়াৰ পিছত মই সিম্পলি বেক যাম আমাৰ ইমেজলৈ আৰু বন্ধু-বান্ধৱীসকল দেখিবলৈ পাইছে watermarkটো ৰিমুভ হৈ গুচি গ'ল মই বেক হৈছো বেক হৈ যাম মোৰ ইমেজত দেখাম আপোনালোকক পাৱাৰ ডাইৰেক্টৰ অপচনটো গুচি যাব নাযায় আৰু এটা ভিডিও আপুনি দেখিবলৈ পাব ভিডিওটো আহি গৈছে আৰু যেটো পাৱাৰ ডাইৰেক্টৰ অপচন সেইটো নোহোৱা হৈ গৈছে বন্ধু-বান্ধৱীসকল আশা কৰিছো আপোনালোকে বুজিব পাৰিলে সকলো ভিডিও এডিটৰ এপত আপোনালোকে এই কামটো কৰিব পাৰে অতি সহজ আৰু কোনো ধৰণৰ বিল পে কৰিব নালাগে আশা কৰো বুজিব পাৰিলে যদি ভিডিওটো ভাল পালে লাইক কৰিব সাবস্ক্ৰাইব এণ্ড শেয়াৰ বন্ধু-বান্ধৱীসকল কৰিব নাপাহৰিব ধন্যবাদ